হে গাইজ নমস্কাৰ আপোনালোকক। মই আছোঁ বৰ্তমান এতিয়া লখিমপুৰ লাহিবাৰীত। আপোনালোকক এটা বস্তু দেখাবলৈ ভিডিঅ'টো বনালোঁ। বহুতে গম পায়, বহুতে চিনিও পায়, কিছুমানে হয়তো নাজানে, এইবাবে ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই থাকক কি বস্তু দেখাওঁ আপোনালোকক। এতিয়া মই আপোনালোকক দেখাম মই যিটো আপোনালোকক কৈছিলোঁ দেখাম বুলি। মোৰ লগত আছে খুৰাই বুজাই দিব কথাবোৰ আপোনালোকক। এইটো পলু এইটো খুৰাই বুজাই দিব বাকীখিনি। খুৰা কওকচোন, এইটো পলুটোৰ নাম কি? এইটো হ'ল এৰী মুগা। অঁ, এইটো এৰী মুগা এতিয়া বৰ্তমান মাইকীলে পৰিছে। আৰু এইটোৱে এতিয়া মাইকীৰ কাৰণে পুহিবৰ কাৰণে উলিয়াই আছে। মাইকী লোৱা 5 দিনৰ পাছত আকৌ পকা ওলাব। পকাটো যেতিয়া ওলাব তেতিয়া আকৌ বাঁহ সাজিব। বাঁহ সাজি যেতিয়া আকৌ লেটা হ'ব, লেটা হোৱাৰ পিছত আকৌ মানে চবৰি পহিলা ওলাব। এনে পলু কেইবিধৰ থাকে খুৰা? পলু মানে মুগা মানে 3 বিধৰ। 3 বিধৰ। এইটো হ'লে এৰী মুগা, এৰী মুগা, বৰ মুগা আৰু নুনী মুগা। মুগা 3টা। এইটো হ'লে মানে কেঁচু পাত আৰু এৰাপাত খাই দিওঁ। আৰু যিটো বৰ মুগা হয়, বৰ মুগাটো মানে গছত লগাই চুম গছ বুলি কয়। সেই চুম গছৰ পৰা আহে, তাক মানে সি খায় চুম পাত। ইয়াৰ এই কেঁচু আৰু মানে এৰাপাতেৰে খায়। এতিয়া বৰ্তমানে মাইকীলে অলপ পৰিছে আৰু কিছুমানে মাইকীলে ৰৈ আছে। এতিয়া এইখিনি আৰু 6-7 দিনৰ পাছত পকা ওলাব। ঠিক আছে গাইজ, আপোনালোকক দেখাই দিলোঁ। ভাল লাগিলে লাইকটো কৰি দিব, আৰু যিবিলাকে গম নাপায় সেইবিলাকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, বাই বাই আজিলৈ।